আনাৰস জাম খালোঁ বুটলি। যি হ'ল ছানডে বজাৰৰ পৰা মাছ আনিছিলোঁ আৰু গৰৈ মাছ এনেকুৱা এতিয়া বাচি আছোঁ আমি ক'ত এবাৰ দেখুৱাই দিয়াচোন ক'ত বাচি আছোঁ ডিম্পু। আমি বেচি আছোঁ চাৰ্টৰ ওপৰত, কাৰণটো হ'ল যাতে মাখি নাহে ৰুমত বাচিলে ন, পূৰা দুপৰীয়া টাইম। কিন্তু ভাল লাগিছে ন নজাৰাটো, চোৱা ডিম্পু ভাল লাগিছে ন গোটেইখিনি চোৱা, কি মুকলি আকাশ, কি ধুনীয়া আকাশখন ব্লু হৈ আছে। আমি কেইটামান পুৰিম বাৰু ন, আমি এই চেং মাছ এটা আছে আৰু এটা গৰৈ থৈছোঁ, সেইটো পুৰিম, মাছৰ পিটিকা বনাম আৰু বাকীখিনি ঔটেঙাৰে বনাম ন। আমি ডিম্পু আৰু মই ঠাই নাই পোৱা বিচাৰি তাৰমানে মাছ বাচিম তাত। আনাৰস আনিছে, কিমান হৈছে 30 টকা লৈছিলে। আনাৰস আনিছিলোঁ বজাৰৰ পৰা লোকেল, আৰু ঢেকীয়া আৰু ঔটেঙা আছিলে, ঔটেঙাৰে মাছ হ'ব আৰু তোমাৰ ঔটেঙা মাছ আৰু ঢেকীয়া। ডিম্পু আৰম্ভ, কি বাজি আছোঁ আমি এতিয়া? ঢেকীয়া ঔটেঙা বাৰাণ্ডাতে লৈ লৈছোঁ আৰু তো আমাৰ ৰুমৰ মানে বাৰাণ্ডা বেলকনি যি কোৱা এনেকুৱা ভিউ অলপ দেখিবলৈ। কনষ্ট্ৰাকশ্যন প্ৰায় কমপ্লিট হৈ গ'ল আমাৰ ৰুমবোৰ। কোমল আৰু পূৰা ঔটেঙাটো ন, এইটো কেনেকৈ গুচাই জানো? সেইটো গুচাই দিয়া মাজতো, অকল বাকলিকেইটা থোৱা, সেইটো গুচাই দিয়া, সেই পেলোৱা, এইটো পলিথিন পেলাই দিয়া ন, পৰিয়ালটো পূৰা কোমল। নৰ্মেলি ঔটেঙা ডাঙৰ হ'লে এনেকৈ কাটিব নোৱাৰি বাৰু, এইবোৰ আমিতো এনেকৈ কাটো। তাৰপিছত এইটো পেলাই দিলোঁ, এইটো খাম, এইটো খাব পাৰি। এই ফুলটোৰ পৰা আগৰ দিনত মানুহে মাথা ধুইছিলে। অঁ এইটোৰে মাথা ধুইছিলে ন আগতে, চাবোন ইউজ চেম্পু টাইপ বস্তুটো পিছল ধুব লাগে বোলে, ভাল এইটো ঔটেঙাৰ ফুল ভিতৰত। আজি আমি ধুইও চাব পাৰোঁ। অঁ চাবও পাৰোঁ। ঠিক আছে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে কি, মাছখিনি বচা হৈ গ'ল আৰু ঢেকীয়াখিনি বাচিলোঁ, ঔটেঙাখিনি কাটি ল'লোঁ আৰু এতিয়া বনাব পাছতে মাছটো ফ্ৰাই কৰিম। মই মাছখিনি ইয়াত কৰিছিলোঁ, মেৰিনেটটো নহয়, জাষ্ট হালধি আৰু সেই দি থৈছিলোঁ আৰু দেই। মাছ থৈ দিছোঁ, পুৰিম আৰু ঔটেঙা পিঁয়াজ কাটি ৰেডি কৰিছোঁ আৰু এইখিনি মাছ ফ্ৰাই কৰিম এতিয়া। আমাৰ মাছখিনি প্ৰায় ফ্ৰাই হৈ গ'ল, এতিয়া আপোনালোকে চাব পাৰে ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। তো এতিয়া আমি অলপ এইখিনি ফ্ৰাই কৰি ল'ম। এইফালে ঔটেঙাখিনি ফ্ৰাই হৈ আছে। তো আমাৰ প্লানটো অলপ চেঞ্জ হ'ল, মানে দালিটো কুকাৰ নবনাওঁ আৰু কুকাৰৰ দালি খাব মন নাই বোলে। তো ফাৰ্ষ্ট এতিয়া মানে কেৰাহীতে বনাম। পাঁচফোৰণ অলপ দি ল'ম, বেছি নিদিয়া, সামান্য অলপ পানী দিছোঁ, লগতে তেজপাত দিছিলোঁ, শুকান জলকীয়া দুটা, তেল এইখিনিতে মাছ ভজা তেলেই আছিলে, যিহেতু আমি ঔটেঙা দালিতে দিম আৰু মাছটো তাতেই দিম। আপোনালোকে তেনেকুৱা খাইছেনে নাই জনাবচোন, দালিত মাছ দি। তো এতিয়া এইখিনিতে আমি দালিখিনি দি দিওঁ আৰু এইটো মচুৰ আৰু আপোনাৰ মগু দাইল সেইখিনি মিক্স আছে। ये हम लोग नमक डालते हैं और नमक होगा आपका स्वाद के अनुसार। नमक होगा आपके स्वाद के अनुसार। ऐसे हमें फ्राई 1 लीटर पानी दें।
আমাৰ দালিখিনি পূৰা উতলি আছে, তো এইখিনিতে মই ঔটেঙাখিনি দি দিম, ভাজি থোৱা ঔটেঙাখিনি। আমাৰ দালিখিনি হৈ আছে, মাছ 2 পিচ দিলোঁ আৰু লগতে এই সেউজীয়া সেউজীয়া যি দেখিছে এইখিনি ঢেকীয়া অলপ দি দিলোঁ আৰু অলমষ্ট হ'ব। তো দালিখিনি হোৱালৈকে মই কি কৰিম এতিয়া, মাছখিনি অলপ ফ্ৰাই কৰি মানে ফ্ৰাই হয় পুৰি ল'ম। তো মাছ অলপ ৰেডি কৰি আছোঁ, এইখন দি ল'লোঁ। তো ইয়াত আমি এতিয়া মাছ দি দিম। তো আমাৰ মাছ পূৰা প্ৰায় হৈ গ'ল। এতিয়া আমি কৰিম এইটো চাটনি, মাছ পিটিকা। মাছটো পুৰি লৈছোঁ, মাছটো ধুব নালাগে, ধুলে কি হ'ব ইয়াত টেষ্ট নাথাকিব আৰু। তো বেচিনতে লৈছোঁ যাতে লেতেৰাখিনি বেচিনত পৰে আৰু অলপ ছাইখিনি চাফা কৰি দিলেই হ'ল। এনেকুৱাকৈ আজি পুৰা মাছ খাই বৰ ভাল লাগিব। চাফা হৈ গ'ল অলমষ্ট। তো এতিয়া এইখিনি আমি এইটোত থৈ ল'ম। তো ছাইডত আমি এতিয়া আনাৰস ৰেডি কৰি আছোঁ আৰু ন চিম্পু। আজি চব খাওঁ আমি। আনাৰসৰ এইবোৰ থাকিলে ভাল নালাগে খাই, হয়নে? অলপ ডিঙিত খজুৱাই। আনাৰসবোৰ যিমানে ডাঙৰ হওক দেখিবলৈ, কিন্তু কাটোতেতো অলপ যাবই। তো এতিয়া মাছ পিটিকা বনাবলৈ, মাছৰ পিটিকাখিনি বনাবলৈ যিটো মানে নহৰু পুৰিছিলোঁ আৰু জলকীয়া অলপ পুৰিছিলোঁ, সেইখিনি অলপ থেকিছি ল'ম, মানে শ্লাইড আৰু। তো পিঁয়াজ অলপ কাটি দিছোঁ ইয়াত ন, পিঁয়াজ অলপ কাটি দিওঁ, অলপ দি দিওঁ, মিঠাতেল অলপ দিছোঁ আৰু ন, আৰু অলপ দিয়া। অলপ দিয়াচোন, অলপ দিয়া, টেষ্টটো তেতিয়া আহিব। এই মাজত দিবা, মাজত দিবা। হৈ গ'ল আমাৰ মাছৰ চাটনি। অলপ টেষ্ট কৰিব দিওঁ ডিম্পু, ডিম্পু অলপ টেষ্ট কৰাচোন, অলপ টেষ্ট কৰা। মজা। কেনেকুৱা? নিমখ নিমখ হালধি যি আছে চব হৈছে। ভেৰি গুড। ক'ব পাৰোঁ আৰু মজা হয়। ইয়াৰ লগত কি ভাত কৰিলোঁ, পানী ভিজোৱা ভাতটো মজা লাগিব। একচুৱেলি সেইবিলাকে খাই বাৰু। মজা। আপোনালোকে এনেকুৱা বনাই খাব, যদি বেয়া লাগে মোক ক'ব, যদি বেয়া লাগে মোক ক'ব, তাৰমানে इमाने टेस्टी श्योर गारंटेड ভাল লাগিব भाई। और जो भी बाहर वाले हैं, असम से बाहर जो लोग नहीं खाते, मतलब नॉर्थ ईस्ट में तो ये चलता ही है। अगर कोई नॉर्थ ईस्ट से बाहर वाला देख रहे हो मेरा वीडियो, आप लोग भी ऐसा ट्राई कीजिए एक बार। उसको पहले तंदूरी बनाइए, तंदूरी की तरह, फिर उसको ऐसा चटनी बनाइए। बिल्कुल इजी है प्रोसीड्यूर। हमार डिम्पुई बनाई আছে या ঢেকীয়া শাক, ঢেকীয়া ভাজি। ঢেকীয়া ভাজি হোৱাৰ পিছত আপোনালোক দেখুৱাই আছোঁ কেনেকুৱা টেষ্ট। আৰু আমাৰ দালিটো চিফ্ট কৰিলোঁ, যিহেতু কেৰাহী এখনে। দালিটো মজা হৈছে, অলপ কৰিছিলোঁ মই। কি এইটো কি হৈ আছে আমাৰ? ঢেকীয়া ভাজি আছে। ঢেকীয়া ভাজি, ঢেকীয়া ভাজি অলপ টাইম লাগিব ন? আজি স্পেচিয়েল আৰু চানডে বুলি নেকি? খোৱাৰ আগতে ভাবিছোঁ, তো এতিয়া ভাত খাম, ভাত খোৱাৰ আগতে ভাবিছোঁ আনাৰসটো খাই লওঁ। আনাৰসটো খালে মানে ভাতটো মানে ভোক লাগিব, বেছি ভোক লাগিব। তো আনাৰস খাব লৈছোঁ আৰু এতিয়া দেই। মজা গাঁৱৰ আনাৰস আনিছে। মজা মিঠা বে ন? বতৰৰ ফল খাব লাগে, হয়নে? আনাৰস, জাম খালোঁ বুটলি। তো বোলো আকৌ কেৰাহীত কি কি বনাই আছোঁ চাই আছোঁ, বেছি খাই থাকিলে লাগি যাব সিফালে। খাব ৰেডি হ'ল আৰু ঢেকীয়া শাক, মাছৰ পিটিকা, মাছ ফ্ৰাই, আৰু দালি, ঔটেঙা, মাছ। তো এইখিনিয়ে ৰেডি কৰি আছোঁ এতিয়া খাবলৈ। কেনেকুৱা আজি? ভাল লাগিছে দেই।
খোৱাই কথা আৰু ন খাওঁ আজি খোৱা কথা আৰু এইখিনিয়ে আৰু খোৱা আলু খাইছোঁ টেষ্ট কৰিছোঁ ঢেকীয়া শাক মজা হৈছে এইটো মাছৰ পিটিকা ধুনীয়া টেষ্ট এটা আহিছে মজা হৈছে এইটো মাছ ফ্ৰাই গৰৈ মাছ ফ্ৰাই মাছ এনেও ভাল লাগে খাই বাকী দালি টেঙা হৈছে নে চাওক ন দালি টেঙা হৈছে নাই হৈছে মজা হৈছে এইটো ঔটেঙা চেপি লোৱা অলপ চেপি লোৱা এইটো দালি দিয়া মাছ খাই চাওক মজা আৰু অলপ খাই চাওঁ টেঙা মাছটো মানে খাই ভাল লাগিছে ন তেনেকৈ দালিত দিলে বেছি ভাল লাগে খাই এতিয়া ভাতৰ লগত খাই চাওঁ ন কেনেকুৱা লাগে ডিম্বু খালে বাৰু বৰ ধুনীয়া মজা তো বন্ধুসকল খাই বহুত টেষ্টি লাগিছে মজা থলুৱা খাদ্য এটা খালোঁ নে কি ডিম্পু হা বৰ ভাল লাগিছে পূৰা মজা এটা থলুৱা খাদ্য খালোঁ পিছফালে বেকগ্ৰাউণ্ডত কিবা যদি আহিছে সেইবোৰ ইগন'ৰ কৰিব আৰু মানে আপোনালোকে মাছৰ পিটিকাটো কৰি খাব মজা লাগে মাছৰ পিটিকাটো মানে বহুত ইজি ৱে আৰু মই ভাবিছোঁ পানী পিটিকা পাতে খাম খাই ভাল লাগে সেয়াই আৰু যদি চাই ভাল লাগিছে প্লিজ লাইক কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই বাই টেক কেয়াৰ